সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি এটা নতুন সিদ্ধান্ত ল'বলগীয়া হৈছে। আগতে যেতিয়া আমি চৰকাৰী চাকৰি দিওঁ, পুলিচ ভেৰিফিকেশ্যনটো আমি বন্ধ কৰিছিলোঁ আৰু আমি কৈছিলোঁ যে তেওঁলোকে কেছ নাই বুলি এখন এফিডেভিট দিলে আমি তাক মানি ল'ম। এতিয়া সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিছে যে চাকৰি দিওঁতে PVRখন খুজিব নালাগে, কিন্তু চাকৰি পোৱাৰ 6 মাহৰ ভিতৰত PVRখন দিব লাগিব আৰু তেতিয়ালৈকে চাকৰিটো প্ৰভিজনেল হৈ থাকিব। গতিকে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি সিদ্ধান্ত লৈছোঁ যে চাকৰি আমি উইদাউট পুলিচ ভেৰিফিকেশ্যন দিম আৰু চাকৰিটো কিন্তু প্ৰভিজনেল হ'ব। ক্লিয়াৰ পুলিচ ভেৰিফিকেশ্যন আহিলে 6 মাহ পিছত সি ৰেগুলাৰ হ'ব আৰু 6 মাহত যদি পুলিচে কোনো ভেৰিফিকেশ্যন নপঠিয়ায় তেতিয়া নিজে সি চাকৰিটো ৰেগুলাৰাইজ হৈ যাব।